আজি আমি একদম এনেকে ফুৰিবলৈ আহিছো। ক'ত আহিছো আগৰ মাজত আলাপুৰা বটিঙত আহিছো। একদম বটিং 3 ঘণ্টাৰ কাৰণে ব'টখন লৈছো আৰু এইবোৰ দেখিম বাৰু লাহে লাহে দেখাই যাম। আৰু লগতে আমি এনজয় অলপ এই যে লাগে চিনোল মানুহ কথা দিলীপ শইকীয়া আছে, এজন আছে আৰু আমাৰ প্ৰভু এজন আছে। এইফালে কৈ এইপিনে ঘূৰি দিয়া দেখাই গৈ থাকিম। সকলোৱে চাব মানে আজি গোটেই দিনটোৰ কাৰণে টুৰ আহিছোঁ, মই ওলাই আহিছোঁ মানে আৰু ব'ট এখন বুক কৰি আহি পিনে যাম আৰু মানে 3 ঘণ্টাত ঘূৰিমগৈ। কি দেখিম আপোনালোকক দেখাম দেই। ক'তনো হেৰি চলিব থাইলেণ্ডৰ নিচিনাই লাগিছে একেবাৰে। থাইলেণ্ডৰ নিচিনাই লাগিছে। এই গাড়ী স্পীড চলাব ক। এতিয়া ডাঙৰ হেৰিত সাগৰত ওলামগৈ এতিয়া দেখোন। এই আমাৰ জেচম বনাইছে সেয়া বটলটো দিয়া আকৌ কি হ'ল লগত এয়া মিছা মাছৰ চাটনি। এয়া মুকলি আকাশলৈ ওলাইছো ইয়াৰ পৰা একদম পুৰা ৰাস্তাত ছোৱালী দেখুৱাই দিয়া। বহুত ফটো এটা মাৰিছে।
Bye.